আমি আহি আছো ফাটবিল চাবলৈ বুলি মানুহ ভিৰ লাগিছে আৰু লাহে লাহে মানুহবোৰৰ পৰা এডোখৰ ভিৰটো বেছি হৈছে নাই এইপিনে পুৰা বাইক কিমান গাড়ী হৈছে তেন্তে আপোনালোকে ভাবক কিমান মানুহ হ'ব পাৰে ইয়াৰ পৰা বহুতকণ দূৰ আছে বৃহৎলৈ ইয়াতে কিমানখিনি বাইক আৰু গাড়ী আছে চাওক ফাইনেলি আমি ভাদবিহুৰ ওচৰ পাইছোঁহি গেটৰ ওচৰ এয়া যাওক ভাদবিহু আমি সোমাই আহিছোঁ যান বাহন ৰখিবলৈ কিমান ধুনীয়াকৈ দি দিছে শান্তি শৃংখলা বজাই ৰাখি বিহু উপভোগ কৰিবলৈ দিছে চাওক আচলতে আপোনালোকে অসমৰ কোনো এখন জেগাতে এনেকুৱা এখন বিহু নাপাব য'ত ইয়াতে এনেকুৱা এখন বিহু হয় সেইকাৰণে আহক আমি সকলোৱে একেলগে ভাদবিহু উপভোগ কৰোঁ মানুহৰ ভিৰ পূৰা লাগি আছে যাবলৈ ইয়াতে চবেই বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড লগ কৰাৰ দিন আৰু সেইখন চাওক আমাৰ ঢকুৱাখানাৰ ফাটবিহু চাওক কি ধুনীয়াকৈ পেঁপা বনাই থৈ দিছে দেখিছে আৰু এইটো ঢোল হয় চাওক ফাটবিহু কেনেকৈ লগাই দিছে মঞ্চৰ পাছফালে আহিছোঁ ফ্ৰেণ্ড লগ পালোঁ স্কুলৰ ফ্ৰেণ্ড অকণমান আহি যেনে তেনে গছৰ তলত ৰৈছোঁহি ইমানেই গৰম ইয়াতে যে মানুহৰ পপুলেশ্যনটো বহুত বেছি নিচিনা হৈছে একচুৱেলি মানুহ বহুত হৈ গৈছে ন সেইটো কাৰণে বহুত গৰম হৈছে অকণমান এয়া মিচিং বিহু চাই লওক আমি এয়া বজাৰ পাইছোঁহি ধুনীয়া বেগ হোটেল মাজে মাজে হোটেল চাওক কনফার্ম নহয় কিন্তু আপনি চাওকচোন এটা লটাৰী হৈ আছে এনে মোৰ লাখন বেয়া হৈ থাকে সেইটো কাৰণে লটাৰী দেখি ল'বলৈ ইচ্ছা আছে ইমান মৰম লাগিছে সৰু ল'ৰা ছোৱালীখনক চাওকচোন কেনেকৈ জঁপিয়াই ফুৰিছে
সি আমাক লাইট জ্বলাই জ্বলাই গৈছে আগত মই মানে খেলিছিলোঁ লটাৰী 20 টকা দি 20 টকাতে পাই আনিছোঁ 20 টকা ঘটি আনিছোঁ